কিন্তু 70 বছৰত কাৰ্বি আংলঙৰ পৰা কোনো অজনজাতি মানুহক উচ্ছেদ কৰা হোৱা নাই। ইয়াতো নহ'ব বিটিআৰত, বৰঞ্চ UPPL-এ কালি ভূমিহীন মানুহক ভূমি দিয়াৰ কথা, পট্টাহীন মানুহবিলাকক পট্টা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে নিজৰ ইস্তাহাৰত। এই ইস্তাহাৰত আজি লিখা আছে। কোনোবা যাব লগা হোৱাৰ কোনো প্ৰশ্নই নাই। বনাঞ্চলত বসবাস কৰা জনগোষ্ঠীসকলে প্ৰতিজনে 2006 চনৰ বন আইন মতে চবেই মাটি পট্টা পাব। UPPL চৰকাৰ আহিলে ইটো তীব্ৰ গতিত ৰূপায়ণ কৰি চবকে মাটি দিয়াৰ ব্যৱস্থাহে কৰা হ'ব। UPPL চৰকাৰৰ BTC চৰকাৰৰ সময়ত BTC 40টা সমষ্টি আছিল, 10টা জেনেৰেল চিট আছিল, 5টা ৰিজাৰ্ভ। BTR আহিলে সেইটো বৃদ্ধি হৈ পেলাই 16ৰ পৰা 18টা সমষ্টি হয়তো বা জেনেৰেল জনগোষ্ঠীৰ কাৰণে হৈ যাব পাৰে বা হৈ যাব লাগে। এতিয়া 16টাৰ পৰা 18টা সমষ্টি অজনজাতিসকলৰ কাৰণে হ'বলৈ গৈ আছে। গাঁও কৰ্তনৰ কথা হৈছে, ৰাবাঙৰ গাঁও, চিমলাৰ গাঁও, কোকলাবাৰীৰ গাঁও কৰ্তন নহয়। ৰাইজসকল যিমানে যি নহওক, অকল সীমামূৰীয়া অঞ্চল দক্ষিণৰ কেইটামান গাঁও কৰ্তন যাব। ইয়াত UPPL-ৰ বাধা নাই। সীমা আয়োগে যি গাঁওখনক কৰ্তন কৰিব বিচাৰে প্ৰতিবেদনত যিটো দিব, UPPL-এ সেইটো বাধা দিব নোৱাৰে।